নমস্কাৰ টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক মই অংকিতা এই মুহূৰ্তত স্বাগতম জনাইছো। কালি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল আৰু আৰ্থিকভাৱে দুৰ্বল বহু পৰিয়ালৰ বহু শিক্ষাৰ্থীয়ে ভাল ফলাফল অৰ্জন কৰিবলৈ সক্ষম হ'ল। মৰিগাঁৱৰ এগৰাকী ছাত্ৰীৰ আজি আমি আপোনালোকক দৃশ্য দেখুৱাব বিচাৰিছো। সেই ছাত্ৰীগৰাকীয়ে এবাৰ ভাল ফলাফল অৰ্জন কৰিবলৈ সক্ষম হৈছে। অতি দৰিদ্ৰ পৰিয়ালৰ সেই ছাত্ৰীগৰাকীয়ে ঐচ্ছিক বিষয়ত 100ৰ ভিতৰত 100 নম্বৰ পাবলৈ সক্ষম হৈছে। দৰিদ্ৰতা হেঙাৰ হ'ব নোৱাৰে, দৰিদ্ৰতাক নেওচি সফলতাৰ জয়গান গাইছে বহু শিক্ষাৰ্থীয়ে। লাহৰীঘাটৰ এইগৰাকী ছাত্ৰীয়েও তাকে প্ৰমাণ কৰিছে। পিতৃহাৰা ছাত্ৰীগৰাকীয়ে মাতৃৰ সৈতে পোহপাল দি আহিছে নিজৰ পৰিয়ালটোক। লাহৰীঘাটৰ টেঙাগুৰিৰ নাৰ্গিছ চুলতানাই সফলতাৰ মুকুট পিন্ধা পৰিলক্ষিত হৈছে। ঐচ্ছিক বিষয়ত 100% নম্বৰে লাভ কৰিছে আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে চুলতানা। আৰ্থিকভাৱে দুৰ্বল এই পৰিয়ালটো চলাই আছে চুলতানাই। পিতৃহাৰা চুলতানাই নিজৰ মাতৃৰ সৈতে সেই পৰিয়ালটো পোহপাল দি আহিছে। তাৰ মাজতেই ভালদৰে অধ্যয়ন কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। ঐচ্ছিক বিষয়ত 100% নম্বৰ লাভ কৰিছে। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে নাৰ্গিছ চুলতানা নামৰ এইগৰাকী ছাত্ৰীয়ে। আজি মোৰ বহুত ভাল লাগি আছে। মই ইমান কষ্ট কৰি লিখা পঢ়া কৰিছোঁ। মোৰ দেউতা নাই, মোৰ মাকে বহুত কষ্ট কৰি ইমান লিখা পঢ়া কৰাইছে। মই ইমান কষ্ট কৰি মই লিখা পঢ়া কৰাইছোঁ। বহুত কষ্ট হৈছে মোৰ লিখা পঢ়া কৰা। এতিয়া মই যিমান ৰিজাল্ট কৰিছোঁ এতিয়া মই বহুত সুখী আছোঁ। আৰু পাৰ্চেণ্টেজ মোৰ হৈছে 61%। আৰু এৰাবিকৰ ইলেক্ট্ৰিক ছাবজেক্টত মই লেটাৰ হৈছে 100 পাইছোঁ। দেখা পাইছে হয়। মাক আছে মাকে কেনেকৈ সংসাৰখন চলাই আছে আৰু অসুবিধা মানুহৰ ঘৰত কাম বন কৰি বহুত কষ্টৰে আৰু লিখা পঢ়া কৰাই আছে। মোৰ আশা আছে মই আৰু ভালদৰে পঢ়িম। মই এতিয়া আৰু ইমান কষ্ট কৰি এইখিনিলৈকে মাকে মোক ইমান হেৰি কৰিছে। মোৰ আশা আছে যাতে মই আৰু ভৱিষ্যতত ভাল ৰিজাল্ট কৰিব পাৰোঁ, ভাল কলেজত পঢ়ি ভাল ফলাফল দেখুৱাব পাৰোঁ। সেইটো আশা আৰু আমাৰ ছোৱালীজনীতো ভাল ৰিজাল্ট কৰিছে। এতিয়া মোৰ ভালেই লাগিছে। ছোৱালীজনীক মই লিখা পঢ়া কৰাইছোঁ যে বহুত কষ্টৰে মানুহৰ ঘৰত কাম বন কৰি দিন হাজিৰা কৰি কিতাপ বহি কলম যোগাৰ কৰি মই লিখা পঢ়া প্ৰাইভেটত পঢ়াইছোঁ। সেইকাৰণে মোৰ বহুত কষ্ট হৈছে। এতিয়া আশা কৰোঁ যে ছোৱালীজনীক ভাল ৰিজাল্ট হৈছে, আমি ভাল কলেজত পঢ়াম, ভাল ৰিজাল্ট আকৌ ভাল ৰিজাল্ট কৰিবলৈ আশা কৰিছোঁ।